আদিবাসী সেল পূৰ্ণাংগ ৰূপে গঠন কৰা হৈছে, আপুনি কি ক'ব? আজি ইয়াত আমি আদিবাসী সেল জিলা ভিত্তিত ওদালগুৰি জিলা ভিত্তিত আমি ফুল প্লেজেড গঠন কৰিছোঁ। আমাৰ এইখন জিলাৰ আমাৰ সভাপতি জিলা সভাপতি ইপিপিএল জিলা সভাপতি উপস্থিতিত আমি এই গঠন কৰিলোঁ। আৰু আমাৰ এই আদিবাসী সেলৰ ওদালগুৰি জিলাৰ আদিবাসী সেলৰ সভাপতি হ'ল আমাৰ বাহাদুৰ সোৱানচি, আৰু জেনেৰেল সেক্ৰেটাৰী এ হ'ল সুনীল এক্কা, আৰু জেনেৰেল সেক্ৰেটাৰী অ হ'ল আমাৰ বিষ্ণু নাগ। আৰু আমাৰ 31জনীয়া কমিটি ইয়াত গঠন কৰা হৈছে। আৰু এই দলটোৱে বা এই 31জনীয়া কমিটিয়ে আজিৰ পৰাই দায়িত্ব আমি সিহঁতক অৰ্পণ কৰি দিছোঁ যে সিহঁতৰ এই জিলাত যিমানটা সমষ্টি হয় এই সমষ্টি আদিবাসী এৰিয়াত গৈ কিনে সিহঁতে কাম কৰা ষ্টাৰ্ট কৰি দিব, আৰু আগন্তুক আহি থকা বিধানসভাৰ কাৰণে প্ৰস্তুতি চলাব। আপুনি কি দায়িত্বত আছে? বৰ্তমান মই আদিবাসী সেলৰ সভাপতিত্ব দায়িত্বত আছোঁ। আগত যোৱাবেলিত মই ইউথ শাখাৰ সাধাৰণ সম্পাদক আছিলোঁ। আৰু আজি ইয়াত ওদালগুৰি জিলাত আদিবাসী সেলটো ফুল প্লেজেড গঠন কৰাৰ পিছত ইয়াৰ পৰা মই গুচি যাম ভেৰগাঁৱতো আজি আমি ভেৰগাঁও জিলা আদিবাসী সেলটো আমি গঠন কৰাৰ এটা প্ৰস্তুতি চলাই আছোঁ, আৰু তাতে ইয়াৰ পিছত আমি গঠন কৰিম। আজি যিকেইজন সভাপতি সম্পাদক দায়িত্ব দিয়া হ'ল তেওঁলোকক আপুনি চিনাকি কৰি দিয়কচোন। মই চিনাকি কৰাই দিব বিচাৰি আছোঁ। আমাৰ সভাপতি আমাৰ বাহাদুৰ সোৱানচি, তেখেতে আমাৰ আদিবাসী সেলৰ সভাপতি ওদালগুৰি জিলাৰ, আৰু জেনেৰেল সেক্ৰেটাৰী এ হ'ল আমাৰ সুনীল এক্কা, তেখেতে সুনীল এক্কা, আৰু আন এজন সাধাৰণ সম্পাদক বিষ্ণু নাগ। আৰু আমাৰ এই কমিটিটো বিৰাট ষ্ট্ৰং আদিবাসী সেল হিচাপে আমি একেলগে মিলিকিনি কাম কৰিম। আমাৰ চেণ্ট্ৰেল কমিটি আৰু জিলা কমিটি মিলিকিনি আমি একেলগে কাম কৰিম। লগতে পেৰেণ্ট কমিটিৰ লগত আমি একেলগে হাতযোৰ মিলাইকিনি একেলগে আমি আগুৱাই যাম। আৰু এইবাৰ আমি 100% ইপিপিএল জয় হৈ আহিব। ওদালগুৰি জিলাত যিমানটা সমষ্টি আছে চব সমষ্টিতে জিকি আহিম। আৰু এইবাৰ আমাৰ আদিবাসী ৰাইজে থিৰাং কৰিছে, আপোনালোকক সেইদিনাও কৈছোঁ আজিও কৈ আছোঁ যে আদিবাসী ৰাইজে সদায় পিছ লাভাৰ হয়। আজিৰ পৰা নহয়, পূৰ্বৰ পৰাই 1000 বছৰ পৰা আদিবাসী মানে শান্তিপ্ৰিয় মানুহ। কিন্তু যোৱা বিলিত বিপিএফ চৰকাৰ অহাৰ লগে লগে অশান্তি এটা সৃষ্টি হৈছিল আমাৰ কোকৰাঝাৰ জিলাত, আৰু এইটো বিপিএফে বিচাৰিছিল, আৰু কিছুমান দুষ্কৃষ্টি মানে এইটো ইহঁতে মানে এই ঘটনাটো বঢ়াবৰ কাৰণে চেষ্টা এটা কৰাইছিল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত এই ঘটনাটো হ'বৰ কাৰণে পৰা নাই, আৰু প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ ইপিপিএল দলে আগুৱাই যাব। আৰু আমাৰ আদিবাসী সেল চেণ্ট্ৰেল কমিটি জিলা কমিটি একেলগে হাতযোৰ মিলাইকিনি আমি আগুৱাই যাম, আৰু প্ৰমোদ বড়োৰ হাতটো মজবুত কৰিম। আগন্তুক নিৰ্বাচনত আপোনালোকে অৰিহণা যোগাব? বিধানসভা নিৰ্বাচনত আপোনালোকে? আমাৰ অহা বিধানসভাৰ ৰোড মেপটো ইতিমধ্যে তৈয়াৰ হৈ গৈছে। এইটো ইণ্টাৰনেল কথা, চবক কোৱা নাযায়। আমি প্ৰস্তুতি পূৰা চলাই আছোঁ, আৰু ইণ্টাৰনেলি আমি কাম কৰিম। আদিবাসী সেল একদম ফুল প্লেজ কাম কৰিম। কেতিয়ালৈকে আদিবাসী উমেন সেল গঠন হ'ব? এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই এইটো, কাৰণ এইটো হাইকমাণ্ডে ডিচাইড কৰিব। বৰ্তমানলৈকে আমাৰ বেলেগ বেলেগ জনগোষ্ঠীৰ সেল গঠন হৈ গৈছে। মাইনৰিটি, বেংগলী, ৰাজবংশী সেল এনেকুৱা গঠন হৈ গ'ল। আমাৰ আদিবাসী সেলটো ইতিমধ্যে গঠন হৈ আছে জিলা ভিত্তিত। চেণ্ট্ৰেল কমিটি গঠন হৈ গ'ল, জিলা ভিত্তিত আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল। আপুনি দেখা পাব কেইদিনৰ পিছত গোটেই BTC অঞ্চলত যিমান জিলা আছে সকলোতে আদিবাসী সেলটো গঠন হৈ কিনি কমপ্লিট হ'ব। তাৰপিছত একেবাৰে ফুল প্লেজ আমি লাগি যাম ফিল্ডত। ঘৰে ঘৰে ইপিপিএল যাব লাগিব, মানুহ ইপিপিএল যাব লাগিব, আৰু এই শান্তিৰ বাৰ্তা, উন্নতিৰ বাৰ্তা, ডেভেলপমেণ্টৰ বাৰ্তা আমি আদিবাসী সেলে লৈ যাম আদিবাসী এৰিয়াত।